everyone, welcome back to channel Trishna. So আজি হৈছে Saturday আৰু আজি Christmas হয়. I wish everyone a Merry Christmas. So এতিয়া আমি ওলাই গৈ আছো Christmas actually এনে মনটো ভাল লাগে লাইট সাইটস বোৰ দেখিলে. So সেই কাৰণে আমি দুইটাই ওলাই গৈ আছো. তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰো বলো. আমি এতিয়া মল আহি পালোহি. মই দেখাই আছো ৰব ভিউটো ইমান ধুনীয়াকৈ সজাইছে ক্ৰিসমাছৰ কাৰণে. এইফালে দি একচুৱেলি আমি মানে এইটো বেচমেণ্টৰ পৰা ওলাব লাগিব ন, সেইটো কাৰণে মই ইয়াৰ পৰাই দেখাই দিছোঁ আৰু গছৰ পৰা চাগে ভালকৈ দেখা নাই। এতিয়া আমি এণ্টাৰ কৰি আছোঁ মললৈ। আজি একচুৱেলি বহুত ভিৰ হ'ব ক্ৰিছমাছৰ কাৰণে। এতিয়া আমি পাৰ্কিং ইয়াৰ পৰাই লাইন একচুৱেলি পাৰ্কিঙৰ কাৰণে। এইফালে এনেকৈ এনেকৈ ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ সজাইছে। এইফালে এতিয়া আমি গৈ আছোঁ পাৰ্কিঙলৈ। আজি ইয়াৰ পৰাই লাইন। এইটো হৈছে এণ্ট্ৰেঞ্চটো। মই বাহিৰলৈ ওলাই আহিছোঁ। এইটো ইমান ধুনীয়াকৈ সজাইছে, একদম ওপৰলৈকে আছে আৰু আগফালৰ পৰা এনেকৈ মেৰী ক্ৰিছমাছ বুলি লিখা আছে। ধুনীয়া লাগিছে, এইটো বহুত ধুনীয়া লাগিছে ন, ইমান ডাঙৰকৈ হিউজ, ইমান ধুনীয়া লাগিছে এইটো। এনেকৈ ধুনীয়াকৈ লিখা আছে আগফালটো। আৰু এইফালে এনেকৈ ধুনীয়াকৈ বনাই থোৱা আছে। মই সেইফালে যাম এতিয়া, তাত গৈ মই ফটো তুলিমগৈ। এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে গোটেইবোৰ লাইটছ। দিৱালী নিচিনাই লাগিছে ন। এইডোখৰৰ পৰা একদম ধুনীয়াকৈ দেখিছে। ইয়াত কিবা এনেকুৱা ষ্টল নিচিনা এখন লগা আছে, মই তাকে চাবলৈকে আহিছোঁ। ৰ'ব দেখাওঁ। এনেকুৱা মজুৰি আছে। এইবোৰ কিবা গ'ল্ড নিচিনা আছে, আৰ্টিফিচিয়েল হয় চাগে এইবোৰ। এনেকৈ আছে এইবোৰ বেডশ্বীটছ। এইফালে এনেকৈ বহুত আইডল আছে। এতিয়া আমি গৈ আছোঁ হোম চেণ্টাৰলৈ, আমাৰ ফেভৰেট। তাৰ পৰা একচুৱেলি মোৰ কেণ্ডেলছ বহুত ভাল লাগে, তাৰ চেণ্টেড কেণ্ডেলছটো, তাকে ল'বলৈকে গৈ আছোঁ। এইফালে আছে মোৰ চেণ্টেড কেণ্ডেলছ। এই লেমন গ্ৰাছৰ এইডাল মোৰ খতম হৈ গৈছে, চ' তাকে মই এটা লৈ লওঁ। এই জাৰটোহে আছে, ইটো নাই। আনুকালে আমি এনেকুৱাটো লৈছিলোঁ ন, এনেকুৱাটো। এইটো কি হয়? এইটো ব্লুবেৰী। নাই, এইটোৱে লৈ লওঁ। তোমাৰ কিবা ডিমাণ্ডছ? তুমি কি ল'বা? হেতা ব'লা। বেডশ্বীট চাব আছিলে। ইয়ালৈ আহিলে মানে কি লওঁ কি নলওঁ এনেকুৱা লাগে। ইমান ধুনীয়া ধুনীয়া বস্তু থাকে ন, ঘৰত সজোৱা চব, মানে ঘৰৰ যি বস্তু চব থাকে ইয়াত। বহুত কি লওঁ কি নলওঁ এনেকুৱা টাইপ মোৰ ফিল হয় ইয়ালৈ আহিলে। ইয়াত কিবা হৈ আছে।
এতিয়া আমি আহিছোঁ ইয়াৰ ফুড কোৰ্টত খাবলৈকে কিন্তু ইমানেই মানুহৰ ভিৰ আৰু চিটো পাওঁ নাপাওঁ নট চিয়'ৰ তাকে চাওঁচোন ইয়াত আমি নোৱাৰোঁ খাবলৈকে লেকি আমি কিমান দেৰিত পাওঁ কি পাওঁ নাজানো আৰু ইমান লাইন আছে তো বেটাৰ ইয়াত নোখোৱাই নেকি আমি চ' আমি তাততো খাব নোৱাৰিলোঁ কেলেকি বহুতেই ভিৰ হয় এতিয়া চাওঁ বাহিৰত ক'ত খাবলৈ পাৰোঁ তাকে এতিয়া ৰোহিত আহিছে বুক এখনৰ শ্বপত চ' এতিয়া ৰোহিতে এখন বুক চাই আছে ল'বলৈকে বুকখনৰ নামটো কি হাউ টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং এইখন হৈছে কিউব বুক দ্য স্কাই কিউব বুক কিউবৰ শ্বেপত একদম এনেকুৱা ৰোহিতে চাই আছে কিমান দেৰিৰ পৰা চাই আছে কিন্তু তাৰ মানে ল'ব হোৱা নাই এতিয়ালৈকে এখনো লাষ্টত চাই পিনি ফাৰ্ষ্টখনেই ল'বগৈ আৰু ৰোহিতে কৈছে ফৰলত এই কিতাপখন সি কমপ্লিট কৰিব এণ্ড ফাইনেলি ইমান দেৰি বিচাৰি তাৰ হ'লছেগৈ আৰু গেৰেণ্টিড আৰু ময়ো পঢ়িম এইখন ভাল হয় বুকখন চ' ময়ো পঢ়িম এতিয়া যাওঁ আৰু সেইখন লৈ পিনি এতিয়া আকৌ কমিক্স চাই আছে বোলে কমিক্স লয় নেকি সি আৰু ইয়াত এনেকৈ পাৰফৰ্মেঞ্চ হৈ আছে গেলেৰী নিচিনা হয় আৰু এইফালে এনেকৈ মানুহবোৰ বহি আছে আৰু এইফালে কিবা গেমছ হৈ আছে এয়া আমাৰ হৈ গ'ল ইয়াত ৰুমবোৰ কৰা আমাৰ হৈ গ'ল দুটাৰে এতিয়া আমি ডিনাৰটো কৰা নাই চাওঁ বাহিৰত ক'ত কৰোঁ চ' তাকে আমি এতিয়া বেচমেণ্টলৈকে কৰোঁ আৰু ইয়াত এনেকৈ দুটা ভেকচিনেশ্যন যদি নলয় তেতিয়াহ'লে মানে মলত সোমাব নিদিয়ে আৰু চাৰ্টিফিকেট দেখাব লাগে চ' তাৰে স্কেন কৰি আছে আজি চব ফাৰ্ষ্ট টাইমতে আমি আমাৰ গাড়ীখন পাই গৈছোঁ আৰু নহয় তুমি এনে সি একো নাজানে হা সদায় গাড়ী মই তোমাক কোৱা নাছিলোঁ P6 বুলিকে আমাৰ গাড়ীখন আছে তুমি এনে ই মিছা কথা কৈছে দেই এতিয়া আমি আহিছোঁ পিজ্জা খাবলৈকে এইফালে ৰোহিতে অৰ্ডাৰ দি আছে আমাৰ গাৰ্লিক ব্ৰেডটো আহি পালে ৰোহিতৰ পেপচি আৰু পিজ্জা আহি আছে আৰু চিকেন উইংছ এয়া আমাৰ পিজ্জা আহি পালেহি চিকেন এণ্ড কৰ্ণ পিজ্জা আৰু এইফালে আছে চিকেন উইংছ এতিয়া আমি খাই লওঁ গৰম হৈ থাকিব য়াম্মি নালাগে উঠাই দিবলৈ চ' এতিয়া আমি আহি পাই গ'লোহি আৰু আজি ব্লগটো মই ইমানতে সামৰিছোঁ ক্ৰিছমাছ চেলিব্ৰেশ্যন ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যোন মোৰ অলৰেডি ছাবস্ক্ৰাইবাৰ্ছ থেংক ইউ ছ' মাছ চ' আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ পিনি জল্দি লগ পাম টিল দেন বাই বাই